কৰাৰ উদ্দেশ্য হ'ল মানে যেহেতু কেইদিনমান ভিতৰত আমাৰ স্পেচিয়েলি মাইনৰিটি এলেকাত এইটো ইভেকশ্যন বা ইয়াত উচ্ছেদ কৰাৰ উদ্দেশ্য লৈ পেলাই আমাৰ সমাজত বিশেষ মানে কেইজনমান মুছলিমীয়া ব্যক্তিবিলাকে নিজৰ ৰাজনীতি স্বাৰ্থৰ কাৰণে ইয়াত উচ্ছেদ হ'ব ইউপিপিএল চৰকাৰ আহিলে আকৌ উচ্ছেদ হ'ব এইকাৰণে মানে এইবিলাক প্ৰচাৰ কৰি পেলাই মাইনৰিটি মানুহবিলাক যিবিলাক সজা এটা মানে গাঁৱৰ অঞ্চলত থাকে খুব ভিতৰৰ অঞ্চল লেখা পঢ়াও কম এইবিলাক মানুহবিলাকক মাজত এটা ভয় আশংকা এনেকুৱা দেখুৱাই পেলাই মানুহ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে ইয়াত আমাৰ কিছুমান এনে জাতীয় সংগঠনৰ মানে নেতাবিলাক তাৰে জড়িত হোৱা বুলি আমি মানে শুনা পাইছো কিন্তু আমি খুব দুখ পাইছো আৰু তেখেতসকলক আমি এইটোৱে আহ্বান কৰিব বিচাৰিছো যিটো আমি ৰাজনীতি হ'ল মানৱ সেৱা কৰিব লাগে মানুহক মানে ভাল এটা সুস্থ পৰিৱেশ আনিব লাগে ভাল চৰকাৰ আনিব লাগে নিৰাপত্তা দিব লাগে কিন্তু সেই দলৰ মানুহবিলাকে যিবিলাক এইটো অপপ্ৰচাৰ চলাই আছে সেই মানুহবিলাকৰ ওপৰত কিয় এনেকুৱা হাৰাশাস্তি কৰিবলৈ বা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ কি ৰাজনীতি মানে আদায় কৰিব বিচাৰিছে ইয়াৰ কাৰণে আমাৰ মাজত এটা মানে এইটো কুৱেশ্যন এটা প্ৰশ্নৰ এটা মানে উত্থাপন হৈছে আৰু এইটো চাওক যোৱা 2020 চনত আমাৰ ইউপিপিএল দলৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো এতিয়া চৰকাৰ চলি আছে ইয়াৰ মূল উদ্দেশ্য আছিল যে ইয়াত আমাৰ শান্তি স্থাপন হ'ব লাগে ঐক্য এটা মানে কিবা কৰিব লাগে মানুহ মাজত আনিব লাগে আৰু লগতে প্ৰগতি আনিব লাগে যোৱা 5 বছৰ ধৰি ইয়াত কোনো এটা অশান্তি হোৱা নাই কোনো এটা উচ্ছেদ হোৱা নাই আৰু সেইটো লৈ পেলাই আমাৰ মানে বিটিআৰৰ চিফ ডাঙৰীয়াই বহুতখিনি মানে ৰাইজৰ মাজত যিটো আশ্বাস দিলে কথা ক'লে যে ইয়াত যেতিয়ালৈকে ইউপিপিএল দলৰ চৰকাৰ থাকিব ইয়াত কোনো এজন মানে কিবা নহ'ব উচ্ছেদ নহ'ব আৰু ইয়াত বৰঞ্চ মাটি বাৰী দিয়াৰ কাৰণে আজি বৈষম্যতি আঁচনি 1-2 এইটো মানে মিছন এটা ওলাই পেলাই এতিয়া যিমান মানে ইয়াত ভিজিয়াৰ এইবিলাক মাটিবিলাক মানে বহবাস কৰি থকা বা কোনোবা মানে চৰকাৰী মাটি মানে বহবাস কৰি থকা যাৰ মানে লেণ্ডলেছ মাটি আছে মানে কিন্তু মাটি পাত্তা নাই এইবিলাকৰ কাৰণে মাটি দিয়াৰ কাৰণে এইটো ব্যৱস্থা কৰি আছে আৰু সেইটো সংক্ৰান্তত যিবিলাক মুছলিমীয় আমাৰ মাজত যিবিলাক শান্তি নিবিচাৰে নিজৰ মানে ৰাজনীতিৰ স্বাৰ্থৰ কাৰণে ইউপিপিএল দলৰ আকৌ আহিলে আমাৰ কোনো ইয়াতে মানে প্ৰভুত্ব নাথাকিব আমাৰ সুবিধাখিনি নাপাব এইটো ভাবি পেলাই খুব সম্ভৱ এইবিলাক ৰাইজৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰাৰ কাৰণে এইবিলাক কথাটো মানে এতিয়া আমাৰ মানে প্ৰচাৰ কৰি আছে স্পেচিয়েলি আমাৰ ধনসি সমষ্টিৰ ভিতৰত যিমানখিনি মাইনৰিটি গাঁও আছে সেই গাঁওবিলাকত এনেকুৱা ডেইলি অপপ্ৰচাৰ এটা চলি থাকে এই ক্ষেত্ৰত আমি ৰাইজক আমি আহ্বান জনাইছো এনেকুৱা যদি কোনোবা যদি ব্যক্তি যদি আপোনাৰ মাজত ৰাইজৰ মাজত এনেকুৱা যদি প্ৰচাৰ চলে সেই মানুহবিলাকক চিনাক্ত কৰি পেলাই আমাক মানে ধৰি দিয়ক ইয়াৰ কাৰণে আমি আইনীভাৱে ব্যৱস্থা লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিম ইয়াৰ কাৰণে আইনে বিচাৰ কৰিব আৰু ইটো লৈ পেলাই ৰাইজৰ মাজত মানে যিটো বিভ্ৰান্তি সৃষ্টি কৰি আছে এইটো আমি ৰাইজক আহ্বান জনাইছো সেই কথাবিলাক মানে ভুল যাব নালাগে এইবিলাকৰ কোনো মানে সত্যতা নাই এওঁলোকৰ মানে ৰাইজক ভয় দেখুৱাই পেলাই মানে মাত্ৰ ভোট আদায় কৰাৰ কাৰণে চেষ্টা কৰিছে এইটো যাতে আমি সমাজত আমি হ'বলৈ নিদিওঁ আৰু এই ক্ষেত্ৰত আমাৰ যিমানখিনি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ আমাৰ যিটো মুৰব্বী ইএম ৰঞ্জিত বসুমতী ডাঙৰীয়া অলৰেডি এইটো মানে ৰাইজক ক্লিয়াৰ কৰি দিলে যে যেতিয়ালৈকে আমাৰ ইয়াত বিটিআৰৰ মানে ইউপিপিএলৰ চৰকাৰ থাকিব তেতিয়ালৈকে বা মানে আমাৰ প্ৰমোদ বড়োৰ শাসন থাকিব তেতিয়ালৈকে ইয়াত উচ্ছেদ নহয় আৰু ইয়াত ক'ৰবাত অসমত হৈছে ক'ৰবাত ধুবুৰীত হৈছে গোৱালপাৰাত হৈছে এইটো আমি একো নাজানো কিন্তু এইটো আমাৰ বিটিআৰ হ'ল 6 শিডিউল এলেকা এই 6 শিডিউল এলেকাত লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট হ'ল আমাৰ ট্ৰান্সফাৰ ছাবজেক্ট হয় এইটো এটা ডিপাৰ্টমেণ্ট ইয়াত অসমত চলা আইনটো ইয়াত নচলে ইয়াত বিশেষকৈ আমাৰ বিটিআৰৰ চিফ বা ইএম বিলাকে যিটো আইন চলিব এইটোৱে হ'ব এইকাৰণে ক'ৰবাত যদি কিবা হৈছে ইয়াত কোনো যাতে মানে প্ৰভাৱ নপৰে আৰু এইটো লৈ পেলাই যাতে ৰাইজে আশংকা নকৰে আৰু আমাৰ মাজত মানে যিবিলাক আমাৰ সমাজত মানে শান্তি বা প্ৰগতি উন্নতিবিলাক নিবিচাৰা মানুহ স্পেচিয়েলি আমাৰ ইউপিপিএল দলৰ বিৰোধী ৰাজনীতি যিবিলাক নেতা আছে দালাল আছে তেখেতসকলে মানে প্ৰচাৰ থকাটো আমি মানে নজৰ দি পেলাই
এইটো বিশেষ ব্যৱস্থা লোৱাৰ কাৰণে আমি ৰাইজৰ মাজত আমি মানে সজাগতা সভা কৰাৰ কাৰণে আমি চেষ্টা কৰি আছো আৰু সেই ক্ষেত্ৰত যোৱা 5 বছৰ ধৰি ৰাইজে আমাৰ ইউপিপিএল দলৰ লগতে আছে আৰু থাকিব আৰু এইটো থাকাৰ কাৰণে আমি ৰাইজৰ লগত থাকিবলৈ এতিয়া যিমানখিনি ভাল এটা শান্তি পৰিৱেশৰ মাজত শান্তি স্থাপন কৰিবলৈ আমি চৰকাৰ চলাই আছো বা চৰকাৰ আমাক যিমানখিনি নিৰাপত্তা দিব লাগে উন্নতি কৰিব লাগে এইখিনি যোৱা 5 বছৰ ধৰি কৰিলে এইটো লৈ পেলাই বিভিন্ন মানে আমাৰ দলৰ বিৰোধী ৰাজনীতিৰ দলৰ নেতাবিলাকে এইটো সহ্য কৰিব পৰা নাই এইকাৰণে লাষ্ট অস্ত্ৰ হিচাপে এটা আকৌ এইটো মানে অস্ত্ৰটো মানে কৰিব বিচাৰিছে এইটো স্পেচিয়েলি এইটো বিপিএফৰ মানে মানুহবিলাকে কৰিছে বুলি আমি মানে ক'ব পাৰো এইটো প্ৰমাণ আছে আৰু যোৱা বিপিএফৰ জন্য 17 বছৰ চলাইছিলে এই 17 বছৰ শাসনৰ দিনতো কিমান যে গোষ্ঠী সংঘৰ্ষ হ'ল 2008 হ'ল 2012 হ'ল মানে 13 হ'ল 14 হ'ল আৰু আমাৰ মাজত ইয়াতে বিভিন্ন জাতি জনজাতি যেটো আমাৰ 26টা জাতি জনগোষ্ঠী আছে ইয়াৰ মানে যেটো ঐক্য মানে যেটো শান্তি সবে পৰস্পৰে সবে মানে এক লগতে থাকে এইটো মানে যোৱা বিপিএফৰ দিনৰ শাসনৰ দিনত এটো মানে টুকৰা টুকৰি হৈ গৈছিল বিচ্ছিন্ন হৈ গৈছিল যাৰ কাৰণে বড় অৱৰোধ সৃষ্টি হৈছিল এটোটো কোনেও নিবিচাৰে এতিয়া ৰাইজে নিবিচাৰে এইকাৰণে সবে যিবিলাক শান্তিকামী শান্তি বিচাৰা মানুহবিলাকে যিবিলাক মানে শান্তিকে ইয়াত থাকিব বিচাৰা মানুহবিলাকে বা বুদ্ধিজীৱীসকলে এইটো নিবিচাৰে এই ক্ষেত্ৰত আমি ৰাইজক আমি আহ্বান জনাইছো ৰাইজে মানে ওলাই আহক এনেকুৱা ষড়যন্ত্ৰকাৰী বা শান্তিৰ বিৰুদ্ধে বা প্ৰগতিৰ বিৰুদ্ধে উন্নতিৰ বিৰুদ্ধে ৰাইজৰ মানে ষড়যন্ত্ৰ কৰি পেলাই যিবিলাক আগন্তুক যেটো নিৰ্বাচন বিটিসি সাধাৰণ নিৰ্বাচন এই নিৰ্বাচনৰ কাৰণে ইউপিপিএল দলে যেহেতু ৰুলিং পাৰ্টি আৰু সেই হিচাপে যিখিনি প্ৰস্তুতি হ'ব লাগে এটো অলৰেডি হৈ গৈছে আৰু আমিতো আশাবাদী প্ৰমোদ বড়োৰ নেতৃত্বত ৰাইজৰ যিখিনি তেওঁৰ আজিৰ যেটো কাউন্সিল চলোৱা এটো বহুতখিনি সন্তুষ্ট যি বস্তু আজি 70-75 বছৰত দেখা নাছিল পোৱা নাছিল এইবিলাক কাম আজি প্ৰমোদ বড়োৱে কৰি দুখাবলৈ সক্ষম হৈছে ইয়াৰ কাৰণে আমাৰ এই 35 লক্ষ যিখিনি বিটিসি বাকি ৰাইজ বিভিন্ন জাতি ধৰ্মাৱলম্বী সকলোৱে এতিয়া একমাত্ৰ প্ৰমোদ বড়োকে আশা কৰি আছে দ্বিতীয়বাৰৰ কাৰণে প্ৰমোদ বড়োক যে হিউজ এটা মাৰ্জিন মানে হেৰি জিকাই পেলাই মেজৰিটি চৰকাৰ গঠন কৰিব কাৰণে ৰাইজে যুঁজা চলি আছে এই গতিকে আমিও আশাবাদী এবাৰ এবসলিউট মেজৰিটি লৈ পেলাই প্ৰমোদ বড়োৱে চৰকাৰত আহিব আমাৰ ওদালগুৰিত বিশেষকৈ সিভিল ডিস্ট্ৰিক্ট হিচাপে আমাৰ 10টা আৰু আমাৰ পলিটিক্যাল ডিস্ট্ৰিক্ট হিচাপে 5টা ওদালগুৰি ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰ হিচাপে আৰু এই 5টা সমষ্টিৰ ভিতৰত আজিৰ দিনত আমাৰ যোৱা 2020 চনৰ যি নিৰ্বাচন ইয়াত আমি 3টা সমষ্টি আমাৰ দখলত আছে মানে এক্সেপ্ট আমাৰ ধনচিৰি বাদে আৰু যোৱাবাৰ ধনচিৰিত আমি অলপ ভোটত হাৰিছো 800-900 ভোটত এইবাৰ আমি ভাবিছো তেনেকুৱা 800-900 বহুত হাজাৰ বেছি ভোটত আমি এইবাৰ জিকিম কাৰণ সব সাইডৰ পৰা প্ৰমোদ বড়োৰ কাম কাজক লৈ পেলাই মানুহবিলাকে আজি বহুতখিনি সন্তুষ্ট যেনেকৈ আমাৰ বিশেষকৈ ইয়াত আমাৰ মাইনৰিটি বা সংখ্যালঘু সম্প্ৰদায়ৰ মেজৰিটি সেকেন্ড ইয়াত মানে হেৰি লাৰ্জেষ্ট আৰু এই হিচাপে যোৱাবাৰ আমি যিখিনি মাইনৰিটি বা অবড়ো মানুহৰ ভোটটো যেনেকৈ পাব লাগিছিল তেনেকুৱা আমি পোৱা নাই ইয়াত নোপোৱাৰ কাৰণটো হ'ল কি আমাৰ হাগ্ৰামা দলে বিপিএফে এই সময়ত প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীক মানে বড়ো জাতীয়তাবাদী মানে সংগঠনৰ পৰা আহা তেওঁলোকে যদি চৰকাৰ হয় প্ৰমোদ বড়োৰ চৰকাৰ হয় গোবিন্দ বসুমতাৰীৰ চৰকাৰ হয় তেতিয়া আপোনালোকৰ মাটি বাৰী কাঢ়ি ল'ব আপোনালোকক খেদিব এইটো কোৱাত আমাৰ এই অঞ্চলৰ যিখিনি মানে সাধাৰণ বুজা ৰাইজে সঁচা বুজি লৈ পেলাই যে যোৱাবাৰ আমাক যিমান ধৰণৰ সহায় কৰিব লাগিছিল ভোট দান কৰিব লাগিছিল তেনেকুৱা আমি ভোট নোপোৱাৰ অলপ ভোটত আমি হাৰিবলৈ সক্ষম হৈছিল কিন্তু এইবাৰ দেখা পালে বিটিআৰ বাকী ৰাইজে এই যোৱা এই 70-75 বছৰত এক লেচা মাটিৰ কাৰো অধিকাৰ নোহোৱাকৈ চলি থাকিব লগা হোৱা এই দিনটো উল্টাকৈ আজি প্ৰমোদ বড়োৱে বিটিসি বাকী যিসকলৰ ভূমিহীন তেনেকুৱা ব্যক্তিক মাটি বাৰী সব মানে দিয়াৰ কাৰণে ব্যৱস্থা কৰি পেলাই যেতিয়া কাম কৰা দেখা পাই পেলাই এই অঞ্চলত যিমানখিনি ভূমিহীন ৰাইজ আছে সকলোৱে আজি
ট্ৰেক্টৰৰ ছবিত প্ৰমোদ বড়োক ভোট দিবলৈ সাজু হৈ আছে। ইয়াৰ কাৰণে আমি ভাবিছোঁ এইবাৰ 5টা সমষ্টিত কিবা কাৰণত যদি ইপিপেলে 4টাত হাৰিব লগা হ'লেও আমি এটাত জিকিম। এইটো হ'ল ধনশিৰি সমষ্টি। কোনো পৰ্যায়ত কাৰো শক্তি ইয়াৰ হাগ্ৰামা আহি পেলাই খেলিলেও এইবাৰ আমাক ঘূৰাব নোৱাৰে। আমাৰ পজিশ্যন এনেকুৱা হৈ আছে। যোৱা কিছুদিন পূৰ্বে বিজেপিৰ যিগৰাকী ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তেওঁ ওদালগুৰি উপস্থিত হৈছিলে আৰু কৈছিলে যে ওদালগুৰি সমষ্টিত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। এনে ক্ষেত্ৰত ইউপিপেলৰ জিলা সভাপতি হিচাপে আপোনাৰ প্ৰত্যাহ্বান আহি পৰিব। এনে আমাৰ এটা বস্তুটো আমি প্ৰমাণ পাইছোঁ এতিয়া বিটিআৰ অঞ্চল এসময়ত বহুত দীঘলীয়া সময় অশান্তিৰ লগত জড়িত আছিল। কোনেও কাৰো লগত বিশ্বাস নাছিল। কিন্তু এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত BTCত আজিৰ দিনত 100% শান্তি হ'ল আৰু ইয়াৰ কাৰণে যিমান দল সংগঠন ব্যক্তি আমাৰ BTCত মানে জীয়াই থাকিবলৈ শান্তি পাইছে আৰু ইয়াৰ কাৰণে আজি বিজেপিও ইয়াত মানে মুক্তভাৱে ইলেকশ্যনত নামাবৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। খুব ভাল কথা। কিন্তু কথা হ'ল কি বিটিআৰ চুক্তি কৰা হ'ল বিজেপি লগত আৰু বিজেপিৰ লগত চুক্তি কৰি পেলাই আজি বিটিআৰত আমাৰ প্ৰমোদ বড়োৰ নেতৃত্ব চলি আছে। আৰু সেই সময়ত আজি যেহেতু মানে বিজেপিয়ে 40টা সমষ্টিত খেলিম 10টা সমষ্টিত খেলিম বুলি কোৱা কথাটো আমি অলপ আশ্চৰ্য পাইছোঁ। কাৰণ যে আজি 2003 চনত যি BTC চুক্তি কৰা হৈছিলে সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল, তৰুণ গগৈ আছিল মুখ্যমন্ত্ৰী। তেওঁলোকে সেই অঞ্চলে যিহেতু আন্দোলনকাৰীসকলৰ লগত মানে চুক্তি কৰা হৈছে, ইয়াৰ কাৰণে আন্দোলনকাৰীসকলৰ হাততে এৰি দি পেলাই ইয়াৰ কোনো ৰাজনৈতিক চিন্তা কৰা হোৱা নাছিল কংগ্ৰেছে। আৰু ইয়াৰ কাৰণে আমিও ধন্যবাদ দিছোঁ যে এই অঞ্চলৰ অভাৱ অভিযোগ কোনে বুজি পায়, যিসকল আন্দোলনকাৰী তেওঁলোকে অভাৱ অভিযোগ বুজি পায়। ইয়াৰ কাৰণে তেওঁলোকক এৰি দি পেলাই যোৱা 15 বছৰ হাগ্ৰামাক শাসন কৰিব দিলে। কিন্তু এইবাৰ 2020 চনৰ যি চুক্তি কৰা হ'ল মানে বিটিআৰ আৰু এই বিটিআৰ চুক্তিত আমাৰ বিজেপিৰ লগত হৈছিলে। কিন্তু বিজেপি আশ্চৰ্যজনক কথা কৈ আছে যে আমি বিটিআৰ দখল কৰিম, বিটিআৰত আমাৰ শাসন কৰিম। এই কথাটো শুনি পেলাই আমি আশ্চৰ্য পাওঁ। কাৰণ যিসকলে আমাৰ লগত চুক্তি কৰিছে চুক্তিকাৰীসকলক ইয়াত সহায় কৰিব লাগে। কিন্তু সহায় কৰিব বাদে এতিয়া এওঁলোকে এইটো কাঢ়ি ল'বৰ কাৰণে দখল কৰিবৰ কাৰণে চেষ্টা কৰি আছে। এইটো ভাল লক্ষণ নহয়। কাৰণ আন্দোলনকাৰীসকলেহে জানে ইয়াৰ সমস্যাটো কি আৰু শক্তিৰ যিখিনি দফা আছে এইবিলাকহে ৰূপায়ণ কৰিবৰ কাৰণে যত্ন কৰিব লাগে আমাৰ বিজেপি চৰকাৰে। কিন্তু ইয়াত খালি মানে শক্তিৰ নামত চুক্তি কৰি পেলাই ইয়াত নিজৰ ৰাজনৈতিক লাভালাভকে বেছি প্ৰাধান্য দিয়া নিচিনা আমি দেখা পাইছোঁ। আৰু এইটো আমাৰ BTC বাকী ৰাইজৰ কাৰণে ভাল নহয়। আৰু সঁচাকৈ তেওঁলোকে যি ধৰণৰ কথা কৈ আছে আমাৰ এই হেমন্ত বিশ্ব শৰ্মাই যে আমি বিটিআৰত কাৰো লগত প্ৰতিযোগিতা নকৰে, কাৰো লগত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি কয়, ইলেকশ্যনত নামিম বুলি কয়। এইটো কি কথা বুজাইছে আমি বুজি পোৱা নাই। কাৰণ ইলেকশ্যনত নামা মানে আপুনি প্ৰতিযোগিতা, কোনোবা এটা দলৰ লগত আপুনি ইয়াত প্ৰতিযোগিতা কৰা হয়। এইটো কৈ পেলাই কি বুজাব খুজিছে আমি বুজি পোৱা নাই। প্লাছ আমাৰ এখেতে কৈছে প্ৰতিযোগিতা কৰাৰ একমাত্ৰ লক্ষ্যটো বোলে হ'ল অবড়ো সুৰক্ষা কৰাৰ কাৰণে। কোনটো কি অবড়ো মই বুজি পোৱা নাই। আৰু যি শব্দ লৈ পেলাই অবড়ো শব্দ লৈ পেলাই আমি বহুত দীঘলীয়া সময় ইয়াত অশান্তিত বসবাস কৰিব লগা হ'ল, জীয়াই থাকিব লগা হ'ল। কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত যি বিটিআৰ চুক্তি কৰা হ'ল 2020 চনত প্ৰমোদ বড়োৰ নেতৃত্বত অহাৰ পৰা আজিৰ দিনৰ বড়ো শব্দটো নাইকিয়া হৈ গ'ল। আমাৰ মাজত আমাৰ ইয়াত যিমানখিনি বিভিন্ন জাতি বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী থাকিলেও এটা ঘৰত এটা পৰিয়াল নিচিনা আজি আমি বসবাস কৰি আছোঁ, জীয়াই আছোঁ, আমি শান্তিৰে আছোঁ। কিন্তু ইয়াত অবড়োৰ 70% বড়োৰ কাৰণে বুলি নিৰাপত্তা দিবৰ কাৰণে সুৰক্ষাৰ কাৰণে বুলি বিজেপিয়ে ইলেকশ্যন খেলিব। কি আচৰিত কথা। এজন মুখ্যমন্ত্ৰী কি ধৰণৰ আমাৰ সেই বিটিআৰৰহে মাত্ৰ অবড়োৰ কথাটো চিন্তা কৰি পেলাই কথা কোৱাটো আমি সন্দেহ হৈছোঁ। অবড়ো সৃষ্টিকাৰীয়ে সঁচাকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৰিছে নেকি বা আমাৰ বিজেপিয়ে কৰিছে নেকি, মই তেনেকুৱা লাগিছোঁ। আৰু সঁচাকৈ যদি তেওঁলোক বড়ো যদি ৰাজনৈতিক বাতাবৰণে যদি সঁচাকৈ হয় তেতিয়া ভাবি ল'ব ইয়াত আকৌ অশান্তি হ'ব। আৰু সেই অশান্তি সৃষ্টিকাৰী হ'ব একমাত্ৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ বিজেপি। কাৰণ সেইটো আমাৰ কাৰণে ভাল লক্ষণ নহয়। আমি কামনা কৰিছোঁ তেনেকুৱা কৰিব নালাগে, বিজেপিয়ে তেনেকুৱা চিন্তা কৰিব নালাগে। কাৰণ বিটিআৰ হ'ল অসমৰ 32টা জিলাৰ ভিতৰতে অন্তৰ্গত, অসমৰ এজন মুখ্যমন্ত্ৰীৰ অধীনতে। সি কেনেকৈ অনলি 5টা সমষ্টিৰ অবড়োৰ কাৰণে সুৰক্ষাৰ কথা চিন্তা কৰিলে, এইটো আচৰিত।
আমি ইয়াৰ সমগ্ৰ অসমৰ অবোৰৰ কথা কিয় নকলে, কিয় চিন্তা নকৰিলে? আৰু মানে ইয়াত বড়ো সৃষ্টি কৰিবৰ কাৰণে তেওঁ সেইখিনি কথা কৈছে বুলি আমি ভাবি লৈছো। আপোনালোকৰ